Hello everyone, good morning. আজি ৰাতিপুৱা হৈ থকা নাই আচলতে এতিয়া বাজিলে 9:30 মান হ'ল। মই গা পা ধুই কাম বন কৰি আজৰি হ'লো। মুনুক স্কুলতো পঠালো। এতিয়া ভাবিছো আজৰি হ'লো যেতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ। এই চাকি তাকি দি এই জাষ্ট আজৰি হৈ মই চাহ বনাব লৈছোঁ। হাজবেণ্ডো ঘৰত আছে, একাপ বহি চাহ খাওঁ বোলো। আহকচোন তেনেহ'লে মই আজি ব্লগটো ষ্টাৰ্ট এতিয়া আহিলোঁ চাহ বনাব। ভাবিলোঁ গা পা ধুই একাপ চাহ খাব পালে ভাল লাগে। হাজবেণ্ডো ঘৰত আছে, দুইজনে একাপ চাহ খাওঁ, তাকে বনাব লৈছোঁ। এয়া হৈছে বৰা চাউলৰ পিঠাগুড়ি আছিল মানে যোনটো শাহুমাই বিহুত দি পঠাইছিলে। এতিয়া ভাবিলোঁ সেয়া পিঠা বনাই চাহ খাওঁ। হাজবেণ্ডে যিহেতু বৰা চাউলৰ এইটো নিমখ পিঠাটো খাই ভাল পায়, এয়া বনাই একাপ চাহ খাব লৈছোঁ। আহি পাতি দিলোঁ আৰু এইফালে চাহৰ চচ বহাই দিলোঁ। বনাই আনি এয়া চাহ, এইফালে গৰম গৰম বৰা চাউলৰ নিমখ পিঠা আৰু এইফালে মই বনোৱা পকা লাড়ু। তেনেহ'লে চাহকাপ খাই লওঁ। চাহ খাই হ'ল। এতিয়া পিছে কাপোৰখিনি ধুই থৈছিলোঁ অথনি গা ধোৱাৰ আগতে। এতিয়া কাপোৰবোৰ মেলিব যাব লাগে, কিন্তু আমাৰ মানে ওপৰত চট নাই। এতিয়া কাপোৰখিনি মেলিব একদম তলত যাব লাগিব। চাওকচোন ইমান দূৰ যাব লাগিব। এই দাগকেইডাল দেখা পাইছে, তাতে কাপোৰ মেলিবগৈ লাগিব। তাতে কাপোৰ মেলা আনা, কাপোৰখিনি আকৌ উল্টা বাগৰ কৰিব যোৱা, এইখিনি কৰি থাকোঁতে আমনি লাগি যায়। কালিতো সৰস্বতী পূজা, এইবাৰো সৰস্বতী পূজা 26 জানুৱাৰী, আৰু কালিতো অসম বন্ধ বুলিও শুনা পাইছোঁ। আপোনালোকেতো চবেই গম পায়। ক'তনো কালি সৰস্বতী পূজা যোৱা হ'ব। তথাপিও যাওঁ নাযাওঁ পিছৰ কথা। থ্ৰেডিংখিনি ইমান গজি আছে, কৰি আহোঁ। হয়তো বাই চান্স ওচৰৰ স্কুল এখনত খোলা চোলা হ'লে ল'ৰাটোক লৈ যাবও পাৰোঁ। থ্ৰেডিংখিনি কৰি নাহিলে কেনেকৈ হ'ব ন, সেইকাৰণে থ্ৰেডিংখিনি কৰি অহা যাওক। ব'লকচোন পাৰ্লাৰখনলৈ আপোনালোককো লৈ যাওঁ। এতিয়া যাব লৈছোঁ পাৰ্লাৰত, লগতে যাব হাজবেণ্ড। তেওঁ থৈ আহিব, নহ'লে আৰু খোজকাঢ়ি বহুতকণ যাব লাগে আমাৰ ইয়াৰ পৰা। বহুতকণ মানে কি, এনেইতো ওচৰে, একপাক দিব লাগে, খোজকাঢ়ি যাব লাগে, সেইকাৰণে এলেহ। আমাৰ সুৰুজ ভাই মাজে মাজে মোক ভিডিঅ' কৰাত সহায় কৰি দিয়ে, কিন্তু আজি মাকে ৰাতিপুৱা গালি দিছে। এইকাৰণে এইয়া গছৰ তলত আহি লুকাই আছে। চাওক এয়া দেখা পাইছে। এনেকৈ বা কোন ল'ৰা ছোৱালীয়ে মাকে গালি দিলে এনেকৈ লুকাই থাকে গছৰ তলত, মন মাৰি বহি আছে। চাওক পাৰ্লাৰৰ পৰা আহি পালোহি, কিন্তু পাৰ্লাৰত দেখুওৱা নহ'লে, কাৰণ কিয় বহুত মানুহ আছিলে। মই আৰু মানে ভিডিঅ' কৰা নহ'ল। কালি যিহেতু সৰস্বতী পূজা, বহুত কাষ্টমাৰ ভিৰ আছিলে তাতে, সেইকাৰণে আৰু মানে ভিডিঅ' নকৰিলোঁ। 3 hours later. দুপৰীয়া ভাত পানী বনাই হ'ল, কিন্তু বনালোঁ নেদেখুৱালোঁ, কাৰণ আজি চিম্পল নিৰামিষ বনাইছোঁ। তেতিয়াহ'লে আমি খাই লওঁ। ল'ৰাও স্কুলৰ পৰা আহি গা চা ধুলে, ধুই সি খাব লৈছে, ময়ো খাই লওঁ লগতে। দেউতাকে খাই ডিউটিলৈ গ'ল। এইয়া ল'ৰা স্কুলৰ পৰা আহিয়ে ভাত খাইছে। ভাতত বিশেষ বেলেগ একো বনোৱা নাই। এইফালে বনালোঁ ৰাজমাহৰ চব্জি, যোনটো কেঁচা ৰাজমাহটো সেইটো আছিলে। এইফালে বনালোঁ শাকৰ ভাজি আৰু বেঙেনা ফ্ৰাই কৰিলোঁ। তেনেকেই ভাত আজি খাওঁ আৰু দুপৰীয়া সাজটো। 3 hours later. ভাতকেইটা খাই ল'লোঁ। ভাতকেইটা খাই ভাবিলোঁ আপোনালোকৰ লগত এটা কথা পাতোঁ, যিহেতু মোৰ মনত কথাটো আহি আছে, ভাবিছোঁ আপোনালোকৰ লগতে পাতোঁ। মই ভাবিছোঁ মানে মোৰ মনটো এনেকুৱা লাগি আছে ন, কালিতো সৰস্বতী পূজা। আগতে যেতিয়া আমি স্কুল কলেজত পঢ়ি আছিলোঁ, তেতিয়া কেনেকুৱা লাগিছিলে আমাৰ মনবোৰ ন। আগদিনাটো বহুত মানে কালিৰ দিনটো কেতিয়া আহি পায় আৰু সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে আমি মানে কি পিন্ধিম, কোনটো ড্ৰেছৰ লগত কোনটো জুৱেলাৰী হ'ব, মানে এসপ্তাহৰ আগৰ পৰা নানা ধৰণৰ আৰু কেনেকৈ মানে বজাৰ কেতিয়া কৰিম, কাপোৰ কেতিয়া চিলাই হ'ব, নতুন কাপোৰ এযোৰ মানে যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া ভাবটো আহে যে নতুন কাপোৰ এযোৰ ল'বই লাগিব, মানে ল'মেই আৰু যে সৰস্বতী পূজাৰ দিনা এযোৰ কাপোৰ ল'ম যেনে তেনে গোটাই হ'লেও। যেতিয়া মানে এনেকুৱা কিছুমান অকেজন আহি যায়, তেতিয়া অতীতৰ কথাবোৰ মনত পৰে। যেনেকৈ কালি সৰস্বতী পূজা, আজি মোৰ মনত আহিছে যে তেতিয়া দিনত মানে লগৰখিনিৰ লগত কিমান ভাল লাগিছিলে, গৈছিলোঁ ফুৰিব। আপোনালোকৰ বাৰু সেইবোৰ দিন মনত পৰে নে নপৰে, কমেণ্ট কৰি জনাবচোন দেই।
মোৰ মনত পৰিছে কাৰণে মই ভাবিলোঁ কি আজি যিহেতু ব্লগটো বনাইছোঁ আপোনালোকৰ লগত কথাকেইটা শ্বেয়াৰ কৰি দিওঁ। এইফালে মুনুৱে ভাত খাই আহি এইবিলাক কিবা কিবি কৰি আছে, কিবা কিবি বনাই আছে। তেতিয়াহ'লে আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰোঁ। আজিলৈ বাই বাই।